গুড মৰ্নিং বন্ধু বান্ধৱীসকল, মই ইউটিউব চেনেলটিলৈ স্বাগতম জনালোঁ। মই আহিছোঁ এখন ডাঙৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এখন ডাঙৰ বজাৰলৈ। আপোনালোকক দেখুৱাই আছোঁ বজাৰখন। এই বজাৰখন কৃষ্ণাই আছে। আপোনালোকে কোনোবা যদি আহে বজাৰ কৰিব পাৰিব। আৰু ভিডিঅ'টো মই এতিয়া চাই থাকক। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব। আৰু যিসকল বন্ধুৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সিহঁতকো যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। এতিয়া ভিডিঅ'টো চাই থাকক, আৰম্ভ কৰোঁ। মোৰ ইমান কোৱাৰ এক্সপিৰিয়েঞ্চ নাই, ভুল হ'ব পাৰে, যেন ক্ষমা কৰি দিয়ে। বজাৰখন সকলো বস্তু দেখুৱাবলৈ চেষ্টা কৰিম। চাই ভাল পাব। भाई मार्केट में जाते हैं, रोज मार्केट में रहना। हाँ ये ना लगे उसको। সকলো ধৰণৰ বস্তু পোৱা যায় ইয়াতে, চাই থাকক। ডাঙৰ, বহুত ডাঙৰ বজাৰ। যোৱা বুধবাৰে এটা চোলা ল'লোঁ। চোলাটো ডাঙৰ হয়, মানে সৰু হয়। ৰিটাৰ্ণ কৰিম এতিয়া। বহুত ডাঙৰ, বহুত গৰমো দিছে আজি দে, থাকিব নোৱাৰে গৰম। দোকানখন বা ক'ত গ'ল? বজাৰৰ বস্তু দেখোন নাই, নতুন নতুন বস্তু। পূজাৰ চোলাখন এইখন হয়, এতিয়া বেলেগ এটা লৈ যাম। নতুন নতুন ল'লোঁ। মানুহ বহুত।